হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি মাছৰ তৰকাৰী বনাম। ফুলকবি আৰু স্কচ আৰু মূলাই দি আলু নোহোৱাকৈ। এয়া মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এয়া কাটি লোৱা বিলাহী আৰু পিচি লোৱা নহৰু, আদা আৰু পিঁয়াজ আৰু জলকীয়া। এইপিনে মই ফুলকবি আৰু স্কচ আৰু মূলাখিনি সিজাই ল'লোঁ। মই মাছ ভজা তেলখিনিতে তৰকাৰীখিনি বনাম। এয়া জলকীয়া দিছোঁ আৰু পিঁয়াজখিনি দিলোঁ। এয়া নহৰু আদাখিনি ভাজি ল'ম। ভজা হোৱাৰ পিছত বিলাহীখিনি দি দিম। বিলাহীখিনি ভজা হোৱাৰ পিছত হালধি দিলোঁ। এতিয়া এইখিনি সিজাই লোৱা চব্জিখিনি দি দিলোঁ। অলপমান ভাজিলোঁ। তাৰপিছত সোৱাদ অনুযায়ী নিমখ দিছোঁ। ইয়াতে গৰম পানী দি দিলোঁ। এতিয়া উতল অহাৰ পিছত মাছখিনি দি দিম। এয়া মাছখিনি দি দিলোঁ। ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।